কাৰণ বুঢ়ী শহাজনীয়ে সিহঁতৰ ওচৰলৈ অহাৰ লগে লগে সিহঁতে নাকটো আগবঢ়াই দিলে আৰু কাণখন লৰালে। বুঢ়ী শহাজনীয়ে আৰ্দ্ৰ চকুৰে সিহঁতলৈ চালে। তাইও নিজৰ নাকটো আগবঢ়াই দিয়ে যেন সন্তানৰ গোন্ধহে শুঙিছে। আকৌ বৰষুণ নামিল। ৮ দিন ৮ ৰাতি ধৰি বৰষুণ, কেতিয়াবা ধীৰ গতিত, আকৌ কেতিয়াবা ঘৰ ঘূৰ বৰষাৰ এক ধূসৰ পৰ্দাই দীপক ঘেৰি ধৰিলে। জলাশয় পূৰ্ণ হৈ উঠিল। পানী ইমান বাঢ়ি গ'ল যে শেষত বুঢ়ী শহাজনীৰ আশ্ৰয়স্থলখিনিও চুই পেলালে। তাই শহাৰ পোৱালীকেইটাক চাই আহিবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ আশ্ৰয়স্থলীৰ কাষৰ বালি তলৰ পৰা খহি পৰিছিল আৰু পানীত ভিজি সম্পূৰ্ণ কৰ্দমাক্ত হৈ উঠিছিল। তাৰ পৰা পোৱালীকেইটাৰ ওচৰলৈ যোৱা একেবাৰে সম্ভৱ নহয়। অনৰ্গল বৰষুণ পৰিছে, কমাৰ কোনো লক্ষণে নাই। ইপিনে দূৰ এলেকাত সকলোখিনি ধ্বংস কৰাৰ এক ক্ৰুদ্ধ ধ্বনি ভাঁহি উঠিছে, আক্ৰমণকাৰী শত্ৰুৰ সেনাৰ দৰে।